ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মাননীয় প্ৰভাৰী মহোদয়ক শদিয়া বিধানসভা সমষ্টিটো পদাৰ্পণ কৰাৰ বাবে শদিয়াৰ মাননীয় বিধায়ক মহোদয়ৰ লগত শদিয়াৰ সমূহ দলীয় কাৰ্যকৰ্তাই ডক্টৰ ভূপেন হাজৰিকা সেতুত উপস্থিত হওঁগৈ। এই যে ভিডিঅ'ত দেখিছে আপোনালোকে আমাৰ বিধায়ক মহোদয়ৰ লগত সমানে আগুৱাই গৈছে। তেখেতেই হৈছে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ মাননীয় প্ৰভাৰী মহোদয়। উক্ত কাৰ্যসূচীটো শেষ হোৱা ঠিক পিছতে মাননীয় বিধায়ক মহোদয়ৰ লগত আমি সকলোৱে অৰুণাচললৈ বুলি যাত্ৰা কৰোঁ। অৰুণাচলৰ আমাৰ সম্পৰ্কীয় দাদা এজনৰ ঘৰত এটা বিশেষ অনুষ্ঠানত বিধায়ক মহোদয়ক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিল। আৰু এয়া বিধায়ক মহোদয়ক সম্ভাষণ জনোৱা এক সুন্দৰ মুহূৰ্ত। এয়া তেওঁলোকে আমাৰ বিধায়ক মহোদয়ক সম্ভাষণ জনাবৰ বাবে অসমীয়া এটি সুন্দৰ গীতেৰে সম্ভাষণ জনাইছে। আৰু আমিও উক্ত গীতটি শুনি এক সুন্দৰ অনুভূতি লাভ কৰিলোঁ। আৰু এয়া দেখিছে আপোনালোকে তেওঁলোকে তেওঁলোকৰ সাংস্কৃতিক এটি নৃত্য আমাৰ সকলোৰে আগত সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে। আৰু তেওঁলোকৰ এই সুন্দৰ নৃত্যটি আমাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। সকলোকে ধন্যবাদ।